मिर्ची हाँ मिर्ची 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 नजर तिरछी शक्ल फिरनी हरकत फिल्मी गर्ल डू यू फील मी तेरा भाई भी तो हार्ड है हर गली में स्टार है अब पूरा बवाल है शक्ल पे स्कार है दिल में से प्यार है कॉल हेलो एवरीवन गाइज भावना ठाकुৰৰ চেনেললৈ সকলোকে স্বাগতম জনাইছো কেনে আছে আপোনালোকে আশা কৰো সকলোৰে নিশ্চয় ভালে ন যিয়ে নহওক এতিয়া টাইম কিমান হৈছে জানেনে আপোনালোকে এতিয়া টাইম হৈছে 4:30 বজা আৰু ইমান জলদি মই কিয় উঠিছো সকলোৰে মনত চাগে প্ৰশ্ন হৈছে জলদি উঠাৰ কাৰণ হ'ল যে আমি আজি এটা পিকনিকত যাম 5 বজাত আমাৰ গাড়ী আহি পাব চাগে আৰু এতিয়া বাজিলে 4:30 বজা উঠতে দেৰি হ'ল এতিয়া মই গা চা ধুই আহি আকৌ যাব লাগিব আপোনালোকে কিন্তু ভিডিঅটো স্কিপ নকৰিব দেই হেকলৈকে চাই যাব বহুত এনজয় কৰিম মোৰ লগতে আপোনালোকেও এনজয় কৰক তেতিয়াহলে ৰৈ কিয় আছো বলো ভিডিঅটো আৰম্ভ কৰো এতিয়া আমি গাড়ী ৰখি আছো গাড়ী আহি পোৱা নাই পাবহি আৰু ইমান যে কুঁৱলী পৰিছে ইমান ঠাণ্ডা পৰিছে আমি বাছখনৰ একদম পিছপিনৰ সিটত বৈছো কাৰণ কি বুলি কম পিছপিনৰ সিটত আমি একেলগে আমি মানে এটা মানে এৰি থাকিব নোৱাৰো গোটেইবিলাক একেলগে বৈছো আৰু পুৰা এনজয় কৰি গৈছো আৰু কি কম এয়া হ'ল সোতাপাতি প্ৰতীক্ষা আৰু এয়া জুমি আৰু এয়া সুকু আৰু এয়া জ্যোতি ভাই আৰু এই পিছপিনে আছে মটু এইটো মটু আমি মৰমতে মটু ডেভিড হয় আৰু এয়া জিন্তু জিন্তুৱে অকণমান লাজ কৰে আৰু আমাৰ আগপিনে আছে সমূহ কি বুলি কম আগপিনে হ'ল সমূহ ৰাইড এনেকৈ পুৰা এনজয় কৰি গৈ আছো আৰু গাড়ীখনত পুৰা ডান্স চান্স কৰি গৈ আছো আৰু এয়া হ'ল আমাৰ পলিটিকেল ডিপাৰ্টমেণ্টৰ ছাৰ দিগন্ত ছাৰ ফ্লগ চলি থকা বুলি কোৱাই ছাৰৰ একদম এক্সপ্ৰেছনে এনজয় কৰি মানে কি এয়া হ'ল আমাৰ ভনিতা বা অতিমাত্ৰা ঠাণ্ডাৰ ফলত ভনিতা বাৰ এনেকুৱা অৱস্থা হৈছে কঁকাল ভাঙি নাচ নাচনি নাচ নাচনি নাচ নাচনি নাচ ঘূৰি ঘূৰি নাচ ঢোলৰে ভিতৰতে নাচনি নাচিছে কঁকাল হালি জালি কমৰো ভাঙিছে বতাহত উল্লাহত উমলি হাঁহিছে মাইনাটো আজি দুই যেন লাগিছে প্ৰেম শ্ৰেম চব মায়া আজাল প্ৰথমে কৰি লাগে ভাল পিছতহে বুজি পা প্ৰেম হেনো চবতকে আচল মহাকাল অলপমান ইফালে অলপমান সিফালে লাগিলে লগাই ল'ম লাইনটো দুফালে এটাৰে নচলে আৰু মোক লাগে লেতেৰা স্বভাৱ এইটোৱে চাগে ছোৱালী পৰিলো ভাগৰি ঘৰলৈ লৈ যাম তোক বনামে বোৱাৰী পুৱালে ওলাম উভতিম আবেলি তুমিয়ে জোন তুমিয়ে বেলিটি তুমিয়ে জোন তুমিয়ে বেলিটি তুমিয়ে জোন তুমিয়ে বেলিটি নাচনি নাচ নাচনি নাচ নাচনি নাচ নাচনি নাচ এয়া আমি গেট আহি পালো অকমান দূৰ গ'লে আমি বগামাটি পাম ফাইনেলি আমি বগামাটি আহি পালো ইয়াত বহুত ঠাইৰ পৰা বহুতো মানুহ আহিছে আপোনালোকে চাগে দেখা পাইছে ইমান গাড়ীৰ ভিৰ কেনেকুৱা লাগিছে বহুত ভাল লাগিছে মাছখন গুচাব পৰাটো একদম ধূলি ন সেইকাৰণে তাৰপিছত এনেকৈ আছো আৰু গোটেইবিলাক আমাৰ ওচৰলৈ আহি আছে আমাৰ জুপিবা তোমাৰ কি মানে অনুভৱ কেনেকুৱা লাগিছে আহি বহুত ভাল লাগিছে মাতটো বহি গৈছে মোৰ এনজয় কৰিলে নে বহুত ভনিতা বা পুৰা একদম এংৰি মুডত আছে কি লাগিছে কেনেকুৱা লাগিছে বিৰাট ধুনীয়া লাগিছে ঠিক আছে বাৰু এতিয়া আমি ঘূৰি আহো বেখন বেয়া গৰম লাগিছে ন এতিয়া ঘূৰি আহো তাৰপিছত ভিডিঅ'টো কিন্তু আপোনালোকে স্কিপ নকৰিব শেষলৈকে চাই যাব
शामें मलंग सी रातें सुरंग सी बागी उड़ान पे ही ना जाने क्यों इलाही मेरा जी आए आए इलाही मेरा जी आए आए Bapak, oi, supi bar musuh. Sana, sana. চাওক চাওক ৰাইজ এই ছোৱালীজনীয়ে মূৰৰ পৰা কিবা টানি আছে পাইছে পাইছে আৰু চাওক ৰাইজ এই ছোৱালীজনীয়ে কাৰোবাক সানিব গৈ আছে আপোনালোকে কিন্তু সাৱধান হৈ থাকিব দেই বাপৰে তো এতিয়া আমি গৈ আছোঁ ওপৰলৈকে ওপৰত এটা বৌদ্ধদেৱৰ মূৰ্তি আছে আমি তালৈকে গৈ আছোঁ হৃদয় কিবা ক'ব নেকি আপুনি কওকচোন কি ক'ব পিনে চাওক এতিয়া ইমান চিৰি বগাব লাগে চব বহুত ভাগৰ লাগিছে ইহঁতে ৰেষ্ট লৈছে আমাৰ বগামূলা উপস্থিত আছে আমাৰ মাজত মানে আমি বগামূলা বুলি মাতো আমাৰ কণ কণ কিবা ক'ব নেকি আপুনি কওকচোন এয়া হ'ল আমাৰ প্ৰতীক্ষা বাইদেউ পুৰা মোবাইলত বিজি আৰু এয়া আমাৰ চুকু এয়া জিমটো বহুত টেনশ্যনত আছে কিবা টেনশ্যন আপোনাৰ এই বিৰাট মিচিকিয়া হাঁহি দিলে টেনশ্যন যেন পাইছোঁ আপোনাৰ জিমটো বেলেগ হাঁহি মাৰি দিছা দেই আৰু বহুত দূৰ যাব লাগিব আৰু বহুত দূৰ আছে বহুত ওখ উফ আহি পালো এয়া চাওক বৌদ্ধদেৱৰ মূৰ্তি कहीं अनकहीं बातें तेरी सुरीली सुनी अनसुनी किस्से है हर कहीं जिया धड़काए सुनी दिन रातें कैसे कहूँ पिया में बावरे খরা পাতে পাতে ফাগুন নামে পলাশৰে ৰং ৰাঙলী বতাহে কানে কানে কলি নুহুবা উদাস অভিমানী ভাল লাগে মোৰ কিয়নো চাই পচুৱা বতাহৰ ধেমালি মন যায় মোৰ ধূলিৰে উমলি পলাশৰ ৰঙতে ৰাঙলী এতিয়া মোৰ লগত আছে বিক্ৰম আমাৰ পলিটিকেল ডিপাৰ্টমেণ্টৰ ফাৰ্ষ্ট ছেমৰ ছাত্ৰ নতুনকৈ আহিছে তাৰ পৰা জানিব খুজিছোঁ কেনেকৈ লাগিছে তোমাৰ কোৱা বহুতে মজা লাগিছে কিয়নো আজি নতুন আহিছে বগামাটিত আৰু এই বগামাটি ঠাইটো বহুতেই ভাল পিকনিক স্পট সকলোৱে আদৰি লৈছে আৰু আগন্তুক ভৱিষ্যত যাতে এই পিকনিক স্পটটো সকলোৱে আদৰি লয় আৰু আমাৰ অসমত যে এনেকুৱা এটা ভাল পিকনিক স্পট আছে বহুত মানুহে জনা নাই আজিৰ ডেটত আমাৰ অসমৰ বাহিৰৰ পৰা বিদেশী বহুতো পৰ্যটকে এই পিকনিক স্পটটোত বহুতো পিকনিক খাই গৈছে তাৰ বাবে আমি BPC কলেজৰ পৰা আমি আজি পিকনিক খাব আহিছোঁ তাৰ কাৰণে বহুত ভাল লাগিছে আৰু সুদূৰ ভৱিষ্যতে যাতে আমি এই ঠাইখনক আৰু উন্নত ৰূপত দেখিব পাৰোঁ বগামাটি
পিকনিক সমূহ সদস্য তথা সভাপতিৰ এটাই আহ্বান যে এই বগামাটি পিকনিক স্পটটো যাতে আৰু অধিক উন্নত কৰিব পাৰে তাৰ বাবে যিখিনি সহায় সহযোগিতা লাগে তাৰ কাৰণে যাতে চৰকাৰে অনুদান দিয়ে। এনজয় কৰিলা নে নাই আজি? এনজয় কিমান কৰিলা? বহুত এনজয়, মানে আনলিমিটেড বুলি ক'ব পাৰি, আনষ্টপেবল এনজয়। এতিয়া কি কৰিম বুলি ভাবিছা? মানে আমি কি কৰিম এতিয়া? ভাত পানীটো খোৱা হ'ল, আমি এতিয়া লাহে লাহে যাব লাগিব, ঘৰমুখী হ'ব লাগিব লাহে লাহে। এতিয়া জুমি দেখিছেনে? ইমান মানে আমি ফটো উঠিব আহিছোঁ, ফটো উঠি আছে একদম, কি ক'ম আৰু। আমি ইয়াতে আছোঁ, এতিয়া পূৰা ডান্স কৰিম, ডান্স কৰি গৈ আৰু ঘৰ গুচি যাম। মাতটো চাগে আপোনালোকে শুনা পোৱা নাই যিহেতু চাৰিওফালে বক্স বজাই আছে। তো দিনটো আমাৰ এনেকৈয়ে পাৰ হৈ গ'ল, ফুল এনজয় কৰিলোঁ, মস্তি কৰিলোঁ, লগতে গাড়ীটো মানে পূৰা ডেন্স কৰি গ'লোঁ আৰু। তো গাইজ আজিৰ কাৰণে ভিডিঅ'টো এইখিনিয়ে আছিল। ভিডিঅ'টো চাই বাৰু আপোনালোকে কেনে পালে? যদি ভাল পাইছে তেতিয়াহ'লে লাইক কমেণ্ট কৰিব নাপাহৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ছাইডত থকা বেল আইকনটো ক্লিক কৰি দিব। ধন্যবাদ। शामे मलंग सी रातें सुरंग सी बागी